হেল্ল' বন্ধুসকল, কেনে খবৰ? বন্ধুসকল, আজি আমি কথা পাতিম 2019 চনৰ ভোটাৰ লিষ্টৰ বিষয়ে। হয়, 2019 চনৰ ভোটাৰ লিষ্ট এতিয়া অনলাইনত উপলব্ধ। আপোনাৰ নিজৰ মোবাইলৰে বা লেপটপ কম্পিউটাৰৰ জৰিয়তে এইটো ডাউনলোড কৰিব পাৰিব। এখন 2019 ভোটাৰ লিষ্ট। আমি আজি এই বিষয়ে কথা পাতি আছোঁ। এতিয়া আপুনি কেনেকৈ মোবাইলত বা লেপটপত বা কম্পিউটাৰত বা মোবাইলতেই যদি আপুনি ডাউনলোড কৰিব বিচাৰে, ডাইৰেক্ট ডাউনলোড ফটো সহকাৰে, তেন্তে আমাৰ এই ভিডিঅ'টো চাই থাকক। তেনেহ'লে বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এই কামটো কৰিবৰ কাৰণে আপুনি আপোনাৰ ফোনৰ পৰা যিকোনো এটা ইণ্টাৰনেট ব্ৰাউজাৰ অ'পেন কৰিব। মই মোৰ ক্ৰম ব্ৰাউজাৰটোকে অ'পেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটোকে অ'পেন কৰাৰ পিছত আপুনি ইয়াত চাৰ্চ বাৰত লিখিব assam লিখি পেলাই ক্লিক কৰি দিব, মানে চাৰ্চ কৰিব। আৰু assam ক্লিক কৰাৰ পিছত প্ৰথম যিটো লিংক আহিছে চিফ ইলেক্টৰেল অফিচাৰ আছাম assam.nic.in, এইটোত ক্লিক কৰক। এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ঠিক এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। তেতিয়া আপুনি অলপ জুম কৰি দিব, বাওঁফালটো জুম কৰিব অলপ বেছিকৈ। জুম কৰাৰ পিছত আপোনাৰ ইয়াত সন্মুখত লিখা আছে 3 নম্বৰ অপশ্যনটো, এইটো PDF ইলেক্ট্ৰল ৰুলছ, এইটোত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ঠিক এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। কিন্তু এটা কথা মনত ৰাখিব, এই যিটো এতিয়া বৰ্তমান যিটো ৱেবছাইট অ'পেন হৈছে, মানে এতিয়া যিটো ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিছে, সেইটো কিন্তু যেতিয়া তেতিয়া নাহে। আপুনি ৰাতিপুৱা বা আপুনিতো দৈনিক নেট মানে ব্যৱহাৰ কৰেই, কেতিয়া আপোনাৰ মোবাইলৰ নেটটো মানে কেতিয়া স্পীড হয় আপোনাৰ নেটটো, তেতিয়া এইটো আপুনি ট্ৰাই কৰিব, নহ'লে এই ছাইটটো অ'পেন নহয়। এইটো অলপ বেছিকৈ অসুবিধা কৰে। ইয়াৰ পৰা আপুনি আপোনাৰ প্ৰথম যিটো আছে এইখিনি ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনাৰ চিলেক্ট ডিষ্ট্ৰিক্ট বুলি লিখা আছে, এইটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি আছোঁ। চিলেক্টটো মই হোজাই চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত আপোনাৰ সমষ্টিটো চিলেক্ট কৰিব লাগে। আপোনাৰ সমষ্টিটো আপুনি চিলেক্ট কৰি লওক। মই লামডিং 92 লামডিং সমষ্টি লামডিংটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত এইটো আপোনাৰ কোনটো কেন্দ্ৰ, আপোনাৰ বুথ কেন্দ্ৰৰ নামটো কি 3 নম্বৰত চিলেক্ট কৰক। মই মোৰ বুথ কেন্দ্ৰৰ নামটো চিলেক্ট কৰি দি আছোঁ। অলপ তলত থাকিব, মোৰ বহুত দূৰ হওক। পাই গৈছোঁ, এইটো 203 নম্বৰত আছে, জাৰ্নিগাঁও LP স্কুল। মই ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনাৰ ইয়াত 4 নম্বৰ অপশ্যনটো হৈছে মাডাৰ ৰোল এণ্ড ছাপ্লিমেণ্ট ৰোল। মাডাৰ ৰোলটো হৈছে যদি আপুনি আগৰে ভোটাৰ লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে, আগৰ পৰা এতিয়া চাব বিচাৰে, তেন্তে মাডাৰ ৰোলত ক্লিক কৰিব। আৰু যদি নতুনকৈ যোৱাবাৰ আপুনি এপ্লাই কৰিছে আৰু এইবাৰ এইটো ভোটাৰ লিষ্টত আপোনাৰ নামটো সোমাইছে নে নাই, সেইটো জানিবৰ কাৰণে ছাপ্লিমেণ্ট ৰোলত ক্লিক কৰিব। তো মোৰ ফ্ৰেণ্ড এজনে মোক ৰিকুৱেষ্ট কৰিছে যে নতুন ভোটাৰ আইডিত তাৰ নামটো আহিছে নে নাই, ভোটাৰটো লিষ্টত নাম উঠিছে নে নাই, সেইটো চাই দিব লাগে। সেইকাৰণে মই আজি ভিডিঅ'টো বনাই দি আছোঁ, আৰু আপোনাৰো হেল্পফুল হ'ব আপোনাৰ। তাৰ চাবৰ কাৰণে মই ছাপ্লিমেণ্টৰ ৰোলত ক্লিক কৰিব লাগিব, কিয়নো যোৱাবাৰ সি এপ্লাই কৰিছে, এইবাৰ আহিছে নে নাই সেইটো চাব। তো মই এইটোত ক্লিক কৰি দিছোঁ। সেইটোত ক্লিক কৰাৰ পিছত ছাপ্লিমেণ্টৰ ৰোল চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনাৰ 5 নম্বৰত আছে 84+9, মানে 84 আৰু 9 কিমান, সেইটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। তো মই ইয়াত লিখি দি আছোঁ 9 কিমান হয়। আপুনি বেলেগ আহিব, আপোনাৰ কেতিয়াবা বেলেগ কেতিয়াবা নহয়, আহিব, চবৰ বেলেগ আহিব। তাৰপিছত আপুনি ইয়াত লিখা আছে চাওক ভিউ ৰোলত ক্লিক কৰক। ভিউ ৰোলত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফাইলটো এইটো চাওক, তলত অপশ্যন এটা আহিছে, এইটো ডাউনলোড কৰি। আপুনিতো প্ৰথমবাৰ ডাউনলোড কৰি আছে, তেনেহ'লে নাহে এইটো, আৰু দ্বিতীয়বাৰ ডাউনলোড কৰিলে আহিব। মই আগতে এবাৰ ডাউনলোড কৰিছিলোঁ, কিন্তু আকৌ নিজত আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টো, সেইকাৰণে মই ডাউনলোডত আকৌ ক্লিক কৰি দিছোঁ। চাওক, ডাউনলোডত ক্লিক কৰাৰ লগে লগে অট'মেটিক ডাউনলোড হৈ গৈছে। ডাউনলোড আপুনি ওপৰৰ পৰা টান এটা দিব আৰু এইটোত ক্লিক কৰি দিব। ডাউনলোড কমপ্লিট যিটো লিখা আছে সেইটোত ক্লিক কৰক। এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ডাউনলোড হৈছে সেইখিনি আপুনি গুগল ড্ৰাইভত যাব পাৰে। তেতিয়া আপুনি মই এইটো পাছৱৰ্ড লগাইছোঁ, মই পাছৱৰ্ডটো দি দিছোঁ। পাছৱৰ্ডটো দিয়াৰ পিছত মোৰ চাওক অ'পেন হৈ গৈছে। অ'পেন হোৱাৰ পিছত এইটো চাওক ফটো সহকাৰে আহি গৈছে। আমাৰ যি শিক্ষকজন নতুন এইবাৰ যোৱাবাৰ লগাইছে যে, তো বন্ধুসকল এইটো চাওক পূৰা ফটো সহকাৰে আমাৰ ভোটাৰ লিষ্টত আহি গৈছে। মোৰ ফ্ৰেণ্ডটো হৈছে ইয়াত নাই হ'বলৈ, এইটো মোৰ ফ্ৰেণ্ড, এইটো চাওক আছাব উদ্দিন ইণ্টাজুলক, এইটো ঘৰ নম্বৰ, বয়স 18, পুৰুষ। আছাবুদ্দিন এইজন হয়।
এইজনেই মোৰ ফ্ৰেণ্ড, এই কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু আপোনাৰ হেল্পফুল হ'ব বুলি ৰাখিছিলোঁ। চ' আজিৰ কাৰণে ইমানেই আছিল বন্ধুসকল। যদি আপুনি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্টত জনাই দিব ভিডিঅ'টো কেনেকুৱা হৈছে। আজিৰ কাৰণে ইমানখিনি। তো মিলিম আকৌ অহা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।